সকলোকে নমস্কাৰ। আজি মই লৈ আহিছোঁ লোকেল মুৰ্গী মাংস এটা ৰেচিপি। মাংসখিনি প্ৰথমে মই মেৰিনেট কৰি ল'ম। মেৰিনেট কৰিবৰ কাৰণে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ, লগতে জিৰাৰ গুড়ি আধা চামুচ দিছোঁ আৰু ৰেড চিলি গুড়ি আধা চামুচ দিছোঁ আৰু চিকেন মছলা গুড়ি আধা চামুচ দিছোঁ আৰু মই আদা নহৰু খুন্দি ৰখা এচামুচ দিছোঁ আৰু পিঁয়াজ এটা মিহি মিহিকৈ কাটি দিছোঁ আৰু 2 চামুচ জালুকৰ গুড়ি দিছোঁ আৰু এচামুচমান মিঠাতেল দিছোঁ। দি এতিয়া মাংসখিনি ভালদৰে মছলাখিনিৰ সৈতে সানি ল'ম। তাৰপিছত মাংসখিনি 20 মিনিটমানৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখিম। এয়া মই আলু এটাই বিলাহী দুটাই কাটি লৈছোঁ আৰু আনফালে মই ৰেডি কৰি লৈছোঁ ডাঙৰ চাইজৰ পিঁয়াজ দুটা কাটি লৈছোঁ আৰু ইলাইচি দুটা, লং দুটা, ডালচেনি এটুকুৰা, তেজপাত দুখিলা, আদা নহৰু পেষ্ট এচামুচ আৰু পাঁচফোৰণ এচামুচ। আনফালে মই গেছত কেৰাহীখন গৰম হ'বৰ কাৰণে পাতি ৰাখিছিলোঁ। এতিয়া গৰম হোৱাত মই তাত মিঠাতেল দিছোঁ। মিঠাতেল অলপ কমকৈ দিছোঁ কাৰণ মেৰিনেট কৰোঁতে মিঠাতেল দিছিলোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই পাঁচফোৰণ কেইটা আৰু লং, ইলাইচি, ডালচেনি আৰু তেজপাত দুখিলা দি দিছোঁ। দি অলপ দেৰি লৰাই দি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিও ভালদৰে লৰাই দিছোঁ। লৰাই দি আকৌ মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া এয়া ৰঙচুৱা হৈছে, তাত মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছোঁ। এতিয়া মই মাংসখিনি ভালকৈ লৰাই দিম যাতে মছলাখিনি মাংসখিনিৰ লগত মিলি যায়। ধুনীয়াকৈ লৰাই দি তাৰপিছত মই ঢাকনিৰে ঢাকি দিম আৰু এনেদৰে মাংসখিনি আমি মাজে মাজে চেক কৰি লৰাই থাকিব লাগিব কাৰণ তলফালৰ পৰা জ্বলি আহিব পাৰে। এনেকৈ আমি 10 মিনিটমান মাংসখিনি ভাজি ল'ম। গেছৰ জুইটো অলপ কমাই ল'ব লাগিব। তাৰপিছত কাটি ৰখা আলু আৰু বিলাহীখিনি দি দিম। দি আকৌ ভালদৰে লৰাই দিম। আলু আৰু বিলাহীখিনি দিও আমি আকৌ 10 মিনিটমানৰ কাৰণে মাংসখিনি ভাজি ল'ম। এতিয়া এয়া মাংসখিনি ভজা হৈ গৈছে। ধুনীয়াকৈ মাংসখিনিৰ পৰা তেলো ওলাবলৈ লৈছে। এতিয়া মই ইয়াতে গৰম পানী 1 কাপমান দি দিম। গৰম পানী বেছি নিদিওঁ, মই এতিয়া পিছত দিম আৰু এতিয়া মই অকল মছলাখিনি সিজিবৰ কাৰণে পানী দিছোঁ। দি ভালদৰে লৰাই দি আকৌ ঢাকনিৰে ঢাকি দিম। এনেদৰে ঢাকনি দি আমি ভাজি থাকিম, যিহেতু মাজে মাজে চেক কৰি থাকিম আৰু লৰাই থাকিব লাগিব কাৰণ তলফালৰ পৰা মছলাখিনি জ্বলি আহিব পাৰে। এতিয়া মাংসখিনি ভজা হৈ গৈছে আৰু এতিয়া মই গৰম পানী দি দিছোঁ। গৰম পানী মই নিজৰ জোখত দিছোঁ, আপোনালোকে নিজৰ জোখত পানী দিব পাৰে। এতিয়া আকৌ ভালদৰে লৰাই দি মই ঢাকনিৰে ঢাকি দিম। 15 বা 20 মিনিটমানৰ কাৰণে মই ঢাকনিৰে ঢাকি দিম সিজিবৰ কাৰণে। আৰু এতিয়া এয়া আমাৰ মাংসখিনি ধুনীয়াকৈ সিজিলে। এতিয়া তাত মই আধা চামুচ গৰম মছলা দিছোঁ। দি ভালদৰে লৰাই দি আকৌ 2 মিনিটমানৰ কাৰণে মই ঢাকনিৰে ঢাকি দিছোঁ আৰু এতিয়া এয়া মাংসখিনি আমাৰ প্ৰায় ৰেডি হৈ গৈছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।